নমস্কাৰ অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ তো আপোনালোকে থাম্বনেল চাই গমে পাইছে আজি ভিডিঅ'টো কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে মানে আজি টপিকটো আগষ্ট মাহত কৰি আগতীয়াকৈ বজাৰত উলিয়াব পৰা খেতি কিছুমান শস্যৰ বিষয়ে আমি আলোচনা কৰিম বা এইখিনি কৰিলে আমি মানে পটককৈ লাভান্বিত হ'ব পাৰি বা আমাৰ লাভ হয় তো কি হয় বৰ্তমান অৱস্থাত আপোনালোকে গমে পাইছে বৰষুণৰ বতৰ তো বৰষুণৰ বতৰত কৃষকসকলৰ বাবে অতি উপকাৰী বৰষুণ বতৰ কৃষকৰ বাবে উপকাৰী কিন্তু এই ঋতুত শস্যৰ পৰ্যাপ্ত পৰিমাণৰ পানী পায় বহুতো শস্যৰ বাবে অধিক পানী ক্ষতিকাৰক কিন্তু আনহাতে শস্যৰ বাবে বৰষুণৰ পানী উপকাৰী কেতবোৰ শস্যৰ বাবে পানীৰ বেছি প্ৰয়োজন নাথাকে বৰষুণৰ পানী কমি অহাৰ লগে লগে কৰিব পৰা কিছুমান খেতিৰ বিষয়ে আমি এইটো টপিকত আমি আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব প্ৰথমতে আমি লৈছোঁ গাজৰ খেতি গাজৰ খেতি আগষ্ট ছেপ্টেম্বৰৰ সময়খিনিত কৰিব পৰা এবিধ খেতি হ'ল গাজৰ খেতি ই লাভদায়ক খেতি আগতীয়াকৈ গাজৰ খেতি কৰি বজাৰত উলিয়াব পাৰিলে কৃষক বেছি লাভান্বিত হ'ব গাজৰ খেতি কৰিবলৈ বৰ বেছি শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন নাই মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি গুটি সিঁচিলে হৈ যায় আৰু প্ৰয়োজন অনুসৰি সাৰ পানী আৰু যত্নৰ প্ৰয়োজন হয় ফুলকবি খেতি ফুলকবি খেতিটো আমি কি কওঁ ফুলকবি খেতি অসমৰ এবিধ অধিক জনপ্ৰিয় খাদ্য এই ফুলকবিৰ খেতি আগষ্ট ছেপ্টেম্বৰত ৰোপণ কৰিলে শীতকালত ছিঙিব পৰা যায় বা হয় ফুলকবি খেতিটো আমি কি কওঁ ফুলকবি খেতি অসমৰ এবিধ অধিক জনপ্ৰিয় খাদ্য এই ফুলকবিৰ খেতি আগষ্ট ছেপ্টেম্বৰত ৰোপণ কৰিলে শীতকালত ছিঙিব পৰা যায় বা হয় এই ক্ষেত্ৰত বা এই খেতিৰ বাবে কৃষকসকলে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ লগতে মাটিৰ গুণাগুণ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই খেতি অলপ খৰচী হয় গতিকে লোকচান হ'ব লাগিলে আপোনাৰ মন ভাঙি যাব নেক্সট খেতি লৈছোঁ আমি পালেং খেতি পালেং শাক পাচলি আৰু ৰস হিচাপে ব্যৱহাৰ কৰা হয় এই পালেং শাকক কৃষকসকলে আগষ্ট ছেপ্টেম্বৰৰ সময়খিনিত কৰিব পাৰে এইখিনি সময়ত কৰি বজাৰত আগতীয়াকৈ উলিয়াব পাৰিলে যথেষ্ট দাম পাব নেক্সট আমি লৈছোঁ ধনিয়া খেতি আগষ্ট ছেপ্টেম্বৰতে কৰিব পৰা আন এবিধ শস্যৰ খেতি হ'ল ধনিয়াৰ পাতৰ বাহিৰেও গুটিবোৰ মছলা হিচাপে ব্যৱহাৰ কৰা হয়